Hello everyone, welcome back to my new video. বহুত দিনৰ মূৰত আজি এটা ব্লগ লৈ আহিছোঁ মানে বিহু পালেহিতো সব মানুহ হোষ্টেল পৰা ঘৰলৈ গ'লগৈ তো মই আজি যাবলৈ লৈছোঁ তাকে আপোনালোকক অৰুণাচলৰ পৰা অসমলৈ মানে গোটেই অহা যোৱা বোলো ব্লগ এটা বনাওঁ বুলি তাকে ভাবিলোঁ পিছত ৰাতিপুৱা 7টা মানত হোষ্টেলৰ পৰা ওলাই বাহিৰত ৰৈ আছোঁ খোৱা বোৱা একো কৰা নহ'ল মানে গাড়ীটো সোনকালে আছিলে 10টা পৰা ট্ৰেইন এখন আছিলে সেইটো কাৰণে সোনকালে যামগৈ বুলি 7টাতে ওলাই মেলি ৰেডি তাৰপিছত গাড়ী উইংগাৰলৈ ৰৈ আছোঁ মানে 7টাত গ'লেহে 9:30 মানত পোৱা হ'বগৈ তেতিয়া দেৰি নহয় আৰু তাৰপিছত গাড়ীত উঠি আহিলোঁ অলপ দেৰি দিয়া গেটত ৰখালে তাৰপিছত আকৌ গৈ আছে গাড়ী উইংগাৰখনত জোৰে মানুহ 13টা নে 12টা কিন্তু বহাই 15-16টা মানে একদম ঠেলা হেঁচা বাছত সেইকাৰণে যাবলৈ ভাল কিন্তু বাছত গ'লে আকৌ বহুত দেৰি লাগে সেইকাৰণে যাব মন তাৰপাছত উইংগাৰৰ পৰা নামি মই উইংগাৰ ষ্টেণ্ডত নামিলোঁ নামচাই বা যোনটো মানে তিনিচুকীয়া উইংগাৰ ষ্টেণ্ড আছে তিনিচুকীয়াত তাত নামি পেলাই অটো এখন বিচাৰিলোঁ তাৰপিছত অটোখনত পোৱাটাও অটোত উঠি গৈ আছোঁ এইডোখৰ মানে ষ্টেচনলৈকে আকৌ অটোতে যাব লাগিব মই মানে বহুত সোনকালে পালোঁহি 10টা নাবাজিলে মই 9:15 মানত মানে পাই গ'লোহি সোনকালে আহিলোঁ যে গাড়ী মানে টাইমত পাই গ'লে বেছি দিন নালাগে আৰু এতিয়া মই অটোৰ পৰা নামি পেলাই ষ্টেচন পালোঁহি আৰু অটোৰ পৰা নামিলোঁ জাষ্ট আজি ষ্টেচন ইমান খালী হৈ আছে খালী হ'লেতো ভালেই ন ট্ৰেইনত ঠেলা হেঁচাকৈ যাব নালাগে মানে ঈদ যে আজি মানে ইমান ইয়াত মানুহ চানুহ নাই খালী হৈ আছিলে অকণ সোনকালে পালোঁহি 10টা 5 আছে ট্ৰেইন এতিয়া 9:30 হৈছে টিকেটটো কাটি লওঁগৈ তাৰপিছত কিবা এটা খাই লওঁগৈ ৰাতিপুৱা একো খোৱাও নাই ভোক লাগিছে কিবা এটা খাই লওঁ তাৰপাছত মই টিকেটটো কাটি লওঁ বুলি টিকেট কাউণ্টাৰ ওচৰত ৰ'লোঁ মানে জেনেৰেল টিকেটে কাটো আৰু ৰিজাৰ্ভেশ্যন নাকাটো পটককৈ পামগৈ ন 1.5 ঘণ্টাতে তো গাইজ अभी मतलब मैं क्या ही बोल মানে কিবা এটা নহয় কিবা এটা প্ৰব্লেম মোৰ লগত ওলাই থাকে মই এটা ভিডিঅ' যদি মই ডাইৰেক্ট একো প্ৰব্লেম নিদিয়াকৈ দিব পাৰিলোঁ ইটো দিওঁ সিটো কিবা এটা প্ৰব্লেম সিটো ব্লগক দিওঁ কিবা এটা প্ৰব্লেম আজি আহি মই এতিয়া ৰাতিপুৱা একদম সোনকালে আহিলোঁ ঠিক টাইমত যাবলৈ পাই যাওঁহি একদম আৰামত মই বেছি সোনকালে যোৱাটো বিচাৰিলোঁ 11টা ট্ৰেইনখন আছিলে এইখন আগত আছে মই বোলো 10টাত এখন আছে সেইকাৰণে 10টাখনত যাওঁগৈ এখন অকল বৃহস্পতিবাৰে আহে বোলো আগে 10টাত যাওঁগৈ 12টাত এঘণ্টা আগত পাই যামগৈ মই একদম সময় বচাই মেলি ৰাতিপুৱা একো খোৱা বোৱা নকৰাকৈ আহিলোঁ এতিয়া ইয়াত আহি গম পাইছোঁ ট্ৰেইনখন বোলে 4 ঘণ্টা লেট এতিয়া 4 ঘণ্টা লেট যদি মই ৰৈ থাকোঁ 10টা বজাৰ পৰা মোৰ ইয়াতে আবেলি গধূলি হ'ব তাৰপিছত অৱদাছত মই টিকেট এটা কাটি ল'লোঁ মই এনেই ললৈকে আহিলোঁ খাই বৈ মই ভালকৈ আহিব পাৰিলোঁ একেটা টাইমতে যদি পাবলৈ এতিয়া মানুহজন যোনো নাই মই মাখি মাৰি আছোঁ আৰু দেই সদায় এনেকুৱা নহয় মানে মোৰ এনেকুৱা এটা কিবা এটা হ'বই আৰু ভাল লাগে মোৰ ব্লগটো দিয়ে মোৰ খুব ভাল লাগে মানে একদম কি ক'ম আৰু এতিয়া একো এটা খোৱাও নাই কিবা এটা লৈ লওঁগৈ খাবলৈ নহ'লেতো ইমান দেৰি ৰৈ থাকিম ক'ত ন কিবা এটা খাই গৈ মানুহ চান থাকে নাই ভিডিঅ' চিডিঅ' বনাবলৈ মোৰ অলপ হেৰি লাগে এতিয়া মানুহ চান নাইতো ভালেই হৈছে আজি মানুহ এতিয়া কিবা এটা খাই বৈ লওঁগৈ তাৰপিছত গৈ থাকিম আৰু ব'লক গাইজ মই এতিয়া ষ্টেচনৰ পৰা ওলাই আহিলোঁ মানে ষ্টেচনৰ ভিতৰত খাবলৈ একো ভাল নাই ন ষ্টেচনৰ লগতে এখন ট্ৰেইন থিম ৰেষ্টুৰেণ্ট আছে তাতে সোমাওঁ গৈ অলপ কিবা এটা খাই লওঁগৈ এখন চব মই দেখাই দিছোঁ মোক কৈছে ব্ৰেকফাষ্ট পাব বুলিয়ে কৈছে এতিয়া বাকীবোৰ আইটেম একো নাপায় আৰু ব্ৰেকফাষ্টত আজি মই দাড়ি চুলিটো কাটিম মই চিন্তা কৰিব নালাগে আপোনালোকে বহুত দিনৰ পৰা এনেকৈ দেখি আছোঁ তাৰপিছত মই ব্ৰেড অমলেট আৰু লেমন টি এটা দিলোঁ সেইটো তাকে পটককৈ খাই লওঁ গাইজ এই মোকতো তাত খানাত ক'লে যে কি অকল ব্ৰেকফাষ্টে হ'ব বুলি সেইটো কাৰণে মই অমলেট আৰু ব্ৰেড অমলেট আৰু চাহটো দিলোঁ চাহটো খাই মই একো ভাল নাপালোঁ টেষ্ট নাই তিতা এনেকৈ খাই ভাল নালাগিলে খাই তাৰপিছত ব্ৰেড অমলেটটো বাৰু ভালেই বাৰু কিন্তু তাৰপিছত বেলেগৰ মানুহ দেখিলোঁ ফ্ৰাইড ৰাইচ খাই আছিলে মোকতো অকল ব্ৰেকফাষ্ট খাই দিম বুলিয়ে ক'লে মোৰ লগত মানে নাইনচাফি কৰি দিছে মোৰতো দেখি লাগিছোঁ বাৰু ইহঁতি বুলি খাই আছে মোকতো নাই বুলি ক'লে নহ'লে মই খালোঁ ন ৰাতিপুৱা একো নাই পেট ভৰাই খালোঁ বুলি ক'লোঁ আৰু এইখন ট্ৰেইনত যাবলৈ
প্ৰথমতেতো মানুহ নাছিলে, এতিয়া ইমানেই মানুহ আহি গ'ল। মানে মানুহ মানে কিমান কমাই খোৱা চব সেইকাৰণে কমেই বাৰু ষ্টেচনৰ ভিতৰত মানে ইমানেই মানুহ ৰাম। আকৌ ঠেলা হেঁচাত যাব লাগিব আজি। মই ট্ৰেইনত যোৱাখিনিও ভিডিঅ' চিডিঅ' দেখাব নোৱাৰিম চাগে দেই, ইমান ঠেলা হেঁচাত মানুহে মোক ইমান ঠেলা হেঁচা কৰে মানে চবেই। মোবাইলে গৈ তলত পৰিবগৈ আৰু আহিব এতিয়া ট্ৰেইন, কেতিয়া কি হয় দেখাই আছোঁ। গাইজ মইতো হিন্দীত বনাম ভাবিছিলোঁ ন, মানে কিছুমানে কৈ আছিলে যে অসমীয়াত বনালে অকল অসমৰে চাব পাৰে ন, হিন্দীত বনালে চবেই চাব পাৰে। কিন্তু হিন্দী আমাৰ যিটো এক্সেণ্ট একদম মানুহ শুনি একদম পাগলা হৈ যাব। হিন্দী বনাবলৈ এনেই মানে অলপ কিবা এটা হেৰি লাগে আৰু আনকমফৰ্টেবল টাইপ ফিল এটা লাগে। অসমীয়াত বনাবলৈ একো নাই। আজিতো এনেও ঘৰলৈ যাম ন, অসমলৈ যাম যেতিয়া অসমীয়াতে বনাই দিছোঁ আৰু হিন্দীত পিছতকৈ দিম। এতিয়া ৰৈ থাকোঁ আৰু মানুহ দুনুহ আহি আছে। সোনকালে আহি পেলাইও এইটো অৱস্থা, দেৰি হ'লেও একেই। কিতনা প্ৰব্লেম হে লাইফ মে। মোৰ মানুহ নাথাকিলে একদম চব কথা ক'ব পাৰোঁ, দেখি নাই মোৰ লাজ নালাগে ন। কিন্তু মানুহ থাকিলে মোৰ একদম যিভাগে চাই মানুহে। 1 মিলিয়নমান ছাবস্ক্ৰাইবাৰ থকাহেঁতেনতো একদম টেনশ্যনে নাই, এতিয়া বিন্দাছ। এতিয়া এমটো নাই আৰু বাকীটো আছে আৰু লাহে লাহে হ'লেগৈ বনাম আৰু ন। এতিয়া অকলে ৰৈ আছোঁ। দেৱাংগ আহি পাই গ'লি। দেৱাংগটো মোতকৈ পিছত ট্ৰেইনখনতহে যাম বুলি আহিছিলে, এতিয়া দুইটা একেখন ট্ৰেইনতে যোৱা হ'ল। বহুত মানুহ আজি দেই, ঠেলা হেঁচা কৰি একদম পূৰা আহিব আৰু মানে। জেনেৰেল ডবাত মানে ইমানেই মানুহ গম পায়, জেনেৰেল ডবাত যাব পৰা মানে ইমানেই ঠেলা হেঁচা হেৰি মানে। তাৰপিছত দেৱাংগ আহিছিলে মই, তাৰপিছত সেইকাৰণে সি ক'লে বোলে একেলগে বোলে তাৰপিছত সি টিকেট কাটি থৈছিলে ৰিজাৰ্ভেশ্যনতে যাম। মোৰ জেনেৰেল টিকেটটো আছে কিন্তু ৰিজাৰ্ভেশ্যনতে যাম বুলি, যদি আহে পইচা দি দিম বা কিবা এটা কৰিম সেইবুলি কৈ পেলাই তাতে গ'লোঁ আৰু ট্ৰেইনখন আকৌ অকণমান গৈ পেলাই ৰখালে। সেইভাগে বহি গৈ যে মজা লাগে আৰু একদম বাহিৰৰ হাৱাটো আহি থাকে, একদম মানে ধুনীয়া লাগে আৰু। খালি ৰিক্সটো ল'ব লাগে আৰু নিজৰ ৰিক্সত ভালকৈ গ'লে একো নাই। টিটি আহিলে নহয়, এতিয়াতো পইচা দিব লাগিব। মই কি কৰিলোঁ বাথৰুমত সোমাই দিলোঁ। তাৰপিছত তাতে অকণমান দেৰি ৰৈ দিলোঁ আৰু পইচা পাতি যাতে দিব নালাগে আৰু বাচিবলৈ ন, এইবোৰ টেঙৰ আমি খটাব লাগিব। তাৰপিছত আকৌ যেতিয়া গুচি গ'ল তেতিয়া আকৌ বাহিৰত আহি বিন্দাছ একদম হাৱা খাই আছোঁ। তাৰপিছত সুধিছে আৰু টিকেট হ'ল বুলি কৈ, মানে জেনেৰেলটো কাটিয়ে থৈছিলোঁ ন, ৰিজাৰ্ভেশ্যনৰ কাৰণে আকৌ 100 টকা এটা এক্সট্ৰাকেনো কেলৈ দিওঁ। তাকে অকণমান হেৰিটো কৰি মেলি আৰু বাহিৰতে ৰৈ মেলি বাহিৰৰ দৃশ্য চাই আহি আছোঁ আৰু। খাবলৈও বুট চানা এনেকৈ 20 টকা লৈছিলোঁ, অকণমান খালোঁ আৰু। তাৰপিছত এইপিনে ট্ৰেইনৰ পৰা নামি পেলাই অকণমান দেৰি ৰখাইছে, দেৱাংগ এনেকৈ বাহিৰত অকণমান দেৰি ৰ'লে। তাৰপিছত ময়ো এইপিনে গ'লোগৈ, তাকো বাই বাই দিলোঁ, সিও গ'লগৈ। আৰু ময়ো এইপিনে ষ্টেচনত বা মানে লগৰটো আহিব আৰু লগৰটোক কৈছিলোঁ, সি আকৌ দেৰি কৰি আছে নহয়। মই ষ্টেচনতে আকৌ বহি আছোঁ, এনেই ইমান দেৰি পৰা লেট হৈ আছে, সিও আকৌ দেৰি কৰি আছে। তাৰপিছত ষ্টেচনত অলপ দেৰি বহিলোঁ, তাৰপিছত সি অহাত সি আকৌ ফটো মাৰিম বুলি ক'লে। তাৰপিছত ষ্টেচনত অলপ দেৰি ফটো চটো মাৰিলোঁ আৰু সেয়া চাওক সেইজনক। কাক দেখুৱাই ইমান ধুনীয়া হৈছে হা? মই আগৰ পৰাই হয় ইমান ধুনীয়া হয় নি? তাৰপাছত মই যে চুলিটো কাটি ল'ম বুলি কৈছিলোঁ, তাতে চুলি কাটিবলৈ গ'লোঁ, মানে হেৰিত চেলুনলৈ গ'লোঁ। কিন্তু আজিহে বিহু বতৰ, তাতে দুপৰীয়া টাইম হ'ল ন, চেলুনতো ইমানেই মানুহ মানে কটাই নহ'লে আৰু। কাইলৈহে হ'ব আৰু চুলিটো কটা। তাৰপিছত কলেজৰ পিনে আহিলোঁ, বহুত দিনত কলেজখনৰ ফ্ৰণ্টেদি পাক এটা মাৰিলোঁ। পাক এটা মাৰি পেলাই সি ক'লে বোলে ট্ৰেন্সত সোমালোঁ। কিনা মেলাটো নাই আৰু এনেই ট্ৰেন্সত সোমালোঁ, ফটো দুখনমান মাৰিলোঁ, কাপোৰ দুটামান এনেই চালোঁ, সেইবোৰকে কৰি মেলি আৰু ঘৰলৈ গুচি আহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ অন্য এটা ব্লগ লৈ পেলাই আকৌ আহিম, চাই থাকিব। তো আজিৰ কাৰণে বাই বাই, থেংক ইউ, বাই বাই।